তাৰমানে মানুহ এজনে ডং খান্দি আছিলে যেতিয়া ডঙত পানীটো গোটেই পানীটো কনভাৰ্ট কৰি ডঙত গুচি গ'ল তো নদীটো অকণমান শুকান হৈ গ'ল শুকান হৈ যোৱাৰ পিছত এটা লোহাৰ টুকুৰা নিচিনা ফাৰ্ষ্ট টাইম দেখা পাইছে যেতিয়া ভালকৈ চালে তেতিয়া গম পালে এইটো বম বুলি তাৰপিছত আমিও মানে কি মৌটাৰ বুলি কয় পুলিচৰ মানুহ SSB মানুহ আহি পেলাই সিহঁতে আইডেণ্টিফাই কৰিছে মৌটাৰ বুলি তাৰপিছত সিহঁতে আৰু বেলেগ মানুহ মাতছে ডিফেন্সৰ মানুহ এইটো বিমলা নগৰ আৰু ডুঙাৰ গাঁৱৰ মাজত পৰে আগতে মোটামুটি আৰু 4বাৰমান ৰিকভাৰ হৈছে এনেকুৱা সিহঁতে বম স্কোৱাড আহি পেলাই এইটো ফুটাই ইয়াতে ওলাব পাৰে যিহেতু ওলাই আছে আগে পিছে ওলাই আছে এতিয়া ওলাব পাৰে মানে আমাৰ দাদা এজনে পানীৰ কাৰণে ড্ৰেইন খান্দি আছিল খেতিৰ কাৰণে আৰু দাদাজনে দেখা পালে আৰু হয় 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 ইয়াত মানে কি আগতে মানে কিবা আপোনাৰ কেম্প আছিল আপোনাৰ সেইটো আমি ক'ব পৰা নাই বহুত বছৰ আগৰতো কেম্প আছিল আপোনাৰ হয় হয় পুলিচ আহিছে আপোনাৰ BSF হেৰি আহিছে আপোনাৰ আজি এই আৰ্মি আহিছে আপোনাৰ হয় হয় SSB বিলাক পুলিচৰ মানুহ গোটেইখিনি আহিছে আগতেও ৰিকভাৰ হৈছিল হয় হয় ডেট হৈছে মানুহ আগতেও তো আপোনাৰ যিটো কিবা বম চম কিবা ওলাই আছে সেইটো আপোনাৰ পুলিচ প্ৰশাসনৰ কিবা হেৰি সেইটো কিবা চেক কৰিব লাগে তদন্ত কৰিব লাগে এতিয়া যদি পুলিচ প্ৰশাসনে যদি এইটো আপোনাৰ পুৰা ছাৰ্ভে কৰে ছাৰ্ভে কৰিলে ক'ত কি আছে গম পাব তলত সেইটো মেচিন লগাই কিনে ছাৰ্ভে কৰিলে কিন্তু ভয় পোৱাৰ পিছতো মানে মানুহখিনিতো ইয়াৰ পৰা এইখিনি জেগাত চলাচল কৰি আছে কিন্তু একবাৰত নহয় 1 বছৰ 2 বছৰ মূৰে মূৰে বস্তুখিনি পোৱা যায় এইটো এৰিয়াতে বস্তুখিনি পোৱা যায় এৰিয়াতে মৰ্টাৰ পোৱা যায়